এভৰিৱান, গুড মৰ্ণিং। ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা। মানে উঠিছোঁহে আৰু অলপ আগতে। আজি উঠাটো অলপমান দেৰিয়ে হ'ল, যিহেতু এইকেইদিন পূৰা ডাৱৰীয়া বতৰ, বৰষুণৰ বতৰ। কিন্তু বৰষুণৰ বতৰ অলপ শুই বেছিকৈ ভালো লাগে, তো সেইকাৰণে উঠাব অলপ দেৰি হৈছে আৰু ভাবিলোঁ ৰাতিপুৱা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, যিহেতু বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱাই নাই। মানে কিনো দিম আৰু এইকেইদিনা যিহেতু ডাৱৰীয়া বতৰ, সেইটো কাৰণে ৰুমৰ ভিতৰতে সোমাই থকা হৈছে। তেনেকৈ আচলতে দিবলগীয়াও একো নাছিলে, সেইটো কাৰণে দিয়া হোৱা নাই। তো ভাবিলোঁ আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওক। এতিয়া ৰাতিপুৱাৰ চাহকাপ খাবলৈ বুলি লাল চাহ অলপমান বনাই লৈছোঁ। ৰাতিপুৱা শুই উঠি মানে অকণমান লাল চাহ খালেহে মনটো ফ্ৰেছ ফ্ৰেছ লাগে আৰু। এতিয়া চাহকাপ খাই লওঁ আৰু। ৰাতিপুৱাই শুই উঠি চাহকাপ খালেহে মনটো ভাল লাগে। এনেইতো গাখীৰ চাহ খাই ভালেই পাওঁ বাৰু, কিন্তু ৰাতিপুৱাই শুই উঠি গাখীৰ চাহ খালে অকণমান গেছৰ প্ৰব্লেম হয়। সেইকাৰণে এতিয়া লাল চাহকে খাই লওঁ। ঠিক আছে, তেতিয়াহ'লে আকৌ লগ পাই আছোঁ। দুপৰীয়াৰ ভাত সাজ এতিয়া এনেদৰে বনাবলৈ লৈছোঁ। আৰু আজি মই মটন বনাই আছোঁ। প্ৰথমতে অলপমান ফ্ৰাই কৰি লৈছোঁ আৰু তাৰপিছত কাৰী কৰিব লাগিব, মটন কাৰী। আৰু এইফালে চাওকচোন, আমি মানে টাবতে এটা ষ্ট্ৰবেৰী পুলি ৰুই চাইছিলোঁ। জীয়াই নে নিজিয়াইটো ঠিক নাই, এনেই চাইছিলোঁ আৰু। এনেকৈ লাগি থকা দেখিলে মনটোকে ভাল লাগে দিয়কচোন চাই পিনি। খাবলৈ বুলি নহয় আৰু, এনেকৈ লাগিলে মনটো ভাল লাগে আচলতে। আৰু এইটো ধুনীয়াকৈ পূৰা পকি আছে আৰু খাব পৰা হৈ আছে। এতিয়া ওলাই মেলি এফালে যাবলৈ লৈছোঁ। ৰাতি এতিয়া 11টা বাজিছে। আজি মানে বঙাইগাঁও ৰিফাইনেৰীলৈ জুবিন গাৰ্গ আহিব, তো এতিয়া জুবিন গাৰ্গক চাবলৈ বুলি কৈ আছোঁ আৰু তাতে পূৰা বৰষুণ। এনেকুৱা বৰষুণত যে কেনিও যাবলৈ মন নাযায়। একমাত্ৰ জুবিন গাৰ্গ বুলিহে ওলাইছোঁ আৰু, চাবলৈও মন গৈ আছে ন, সেইকাৰণে এতিয়া ওলাইছোঁ আৰু। প্ৰথমে মানে মেখেলা চাদৰ পিন্ধিছিলোঁ, আকৌ এতিয়া কুৰ্তি পিন্ধিছোঁ খুলি মেলি। পূৰা বৰষুণ যে, গোটেই পানী বোলে তাত, মেখেলা চাদৰ পিন্ধিলে দিগদাৰহে হ'ব, সেইকাৰণে কুৰ্তিকে পিন্ধি লওঁ আৰু মই এতিয়া মানে অকলে অকলে ওলাইছোঁ যাবলৈ। হাজবেণ্ডটো নাই, ডিউটিলৈ গ'ল। অকলে মানে লগৰ এগৰাকী যাব বাৰু মোৰ লগত, তেওঁলোক এতিয়া আহি আছে মানে। মই ওলাই মেলি ৰখি আছোঁ আৰু। ঠিক আছে, তেতিয়াহ'লে গৈ থাকোঁ এতিয়া, আৰু আপোনালোককো যিমানখিনি পাৰোঁ দেখুৱাই থাকিম বাৰু। আমি এতিয়া বৰষুণত তিতি তিতি জুবিন গাৰ্গক চাবলৈ আহিছোঁ। এইফালে কৰিছোঁ তাত। আৰু এইফালে চাওকচোন কিমান মানুহৰ ভিৰ। ইমান ডাৱৰীয়া বতৰটো মানে পূৰা ভিৰ হৈছে আৰু জুবিন গাৰ্গক চাবলৈ বুলি। ইয়াত বিয়া খেল মই জনাত প্ৰায় 10 বছৰ আগত আহিছিলোঁ। আকৌ আহিছোঁ এইবাৰ, সকলোকে লগ পাই ভাল লাগিছে। থেংক ইউ ভেৰি মাছ।
অন্যাহন 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 আনিলি তই বসাত খবর অন্যাহর পূজাত বতর অন্যাহর মন মৰমত অন্যাহন 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 আনিলি তই বসাত খবর इश्क बेगा हिंदी गानটো ঠিকে আছে আৰু অসমীয়া গানটো নিশ্চয় আৰু মই অসমীয়া ভাল পাওঁ মই হিন্দীখন এৰি থৈ আহিছোঁ কাম নাই তাত দৰকাৰী আমাৰ অসমীয়া ভাল इश्क पे बेटा मैं अपनी यार मैं ये हंसती यारी হেল্ল' এভৰিৱান গুড ইভিনিং আৰু এতিয়া বাজিছে আবেলি 6:30 এতিয়া ভাবিছোঁ আমি অকণমান খোজকাঢ়িবলৈ ওলাই যাওঁ বাহিৰতে নহয় বাৰু কেম্পাছৰ ভিতৰতে খোজকাঢ়িম আৰু মানে কি হ'ল এইদিনা ডাৱৰীয়া বতৰ পূৰা বৰষুণ সেইটো কাৰণে ওলাই যোৱা হোৱাই নাই ইভাগে আমি মানে প্ৰায় খোজকাঢ়িবলৈ ওলাই যাওঁৱেই আৰু এনেকুৱা টাইমত সেইকাৰণে ডাৱৰীয়া বতৰৰ কাৰণে এইকেইদিন যোৱা নাছিলোঁ তো আজি ভাবিছোঁ এতিয়া অকণমান ওলাই যাওঁ এনেকৈ খোজ কাঢ়ি থাকিলে মানে মনটো ফ্ৰেছ লাগে অলপমান আৰু ৰুমৰ ভিতৰত সদায় মানে সোমাই থাকি আমনিও লাগে সেইকাৰণে ভাবিছোঁ এতিয়া অকণমান ওলাই যাওঁ আৰু কালিৰ ভিডিঅ'টো মানে তেনেকৈয়ে থাকি গ'ল কালি যিহেতু প্ৰগ্ৰেম চাই আহি দেৰি হ'ল ৰাতি 1:30মান বাজিলেগৈ সেইটো কাৰণে কৰা নহ'ল আৰু কালি এতিয়া আবেলিৰ পৰাহে ষ্টাৰ্ট কৰিছোঁ চাই থাকিব তেতিয়ালৈ ভিডিঅ'টো শেষলৈকে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ অলপমান খোজকাঢ়ি লওঁ আৰু তাৰপিছত অলপমান সৰু সুৰা বজাৰ কৰিবলৈ আছে বজাৰ কৰিব লাগিব ইয়াৰ একেবাৰে ডাবুল এক্সাৰচাইজ হৈছে জিমো কৰি আহিছে আকৌ মোৰ লগত খোজকাঢ়িবলৈ আহিছে দেই ৰাতি কেম্পাছটো দেখিবলৈ কিমান ধুনীয়া লাগে চাওকচোন কিমান ধুনীয়াকৈ লাইটিং কৰা আছে আৰু মানে ইয়াত ৰাতিত বহুত ধুনীয়াকৈ খোজকাঢ়ি দিব পাৰি আৰু একো ভয়ো নালাগে লাইটিং কৰি থোৱা আছে বাবে আৰু পূৰা ছেফটি আৰু এতিয়া কেম্পাছৰ ভিতৰত থকা শ্বপিং মলটোতে আমি অলপমান সৰু সুৰাকৈ বজাৰ কৰি লওঁ আমি আজি এইখিনিয়ে বজাৰ কৰিলোঁ আপোনালোককো দেখুৱাই দিছোঁ অলপমান ৰুম আহি পাই গ'লোহি আৰু এতিয়া খোজকাঢ়ি মেলি গৰমো উঠিছে সেইটো কাৰণে আইচক্ৰীমটো খাই ল'ম আৰু এতিয়া
আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। আৰু ভিডিঅ'টো যদি সঁচাকৈয়ে চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, এতিয়ালৈকে যদি ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো, তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই।